আজি মই আলোচনা কৰিম দশম শ্ৰেণীৰ বিদ্যুৎ পাঠৰ এটা নতুন টপিকস বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া হিটিং এফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া মানে এডাল পৰিবাহী তাৰৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত হৈ থাকে তেতিয়া তারডাল উত্তপ্ত হৈ উঠে, অৰ্থাৎ তারডাল গৰম হৈ যায় আৰু ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বোলে। বা এটা বৰ্তনীত যদি ৰধক সংযোগ হৈ থাকে তেতিয়া ৰধকটো গৰম হৈ যায়। কেতিয়াবা বৈদ্যুতিক বাল্ব হওক বা টিভি হওক বেছি সময় চলাই থাকিলে ই গৰম হৈ যায়, যেহেতু বৈদ্যুতিক বাল্ব টিভি বা কম্পিউটাৰ আদি একোটা ৰধক। বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ লগত বিদ্যুৎ প্ৰবাহ, পৰিবাহী ৰোধ বা ৰধকৰ ৰোধ বা সময়ৰ লগত কি কানেকশ্যন আছে, সময়ৰ লগত কি সম্পৰ্ক আছে, আজি আমি এই বিষয়ে আলোচনা কৰিম। ইয়াৰ বাবে প্ৰথমতে আমি এটা বৰ্তনী আঁকি লৈছোঁ। ধৰি লৈছোঁ এই বৰ্তনীটোৰ আৰ ৰধৰ ৰধকটোৰ মাজেৰে আই প্ৰবাহ চালিত হৈ আছে। এই যিটো ৰধক আছে এই ৰধকটোৰ ৰোধ হৈছে আৰ আৰু ইয়াৰ মাজেৰে আই প্ৰবাহ চালিত হৈ আছে আৰু ইয়াৰ দুয়োমূৰৰ বিভৱভেদ ভি আৰু এই বিভৱভেদ যোগান ধৰিছে এই বেটাৰীটোৱে। আকৌ তোমালোকে জানা যে এডাল পৰিবাহীৰ মাজেৰে যদি বিদ্যুৎ চালিত হ'ব লাগে তেতিয়াহ'লে পৰিবাহীডালৰ মাজেৰে আধান চালিত হ'ব লাগিব। অৰ্থাৎ এই ৰধকটোৰ মাজেৰে যিহেতু বিদ্যুৎ প্ৰবাহ চালিত হৈ আছে গতিকে ইয়াৰ মাজেৰে আধান চালিত হৈ আছে আৰু কিউ আধান চালিত হওঁতে সময় লৈছে টি, মানে টি সময়ত এই ৰধকটোৰ মাজেৰে অৰ্থাৎ গোটেই বৰ্তনীটোৰ মাজেৰে কিউ আধান চালিত হৈ আছে আৰু এই কিউ আধান চালিত হ'ব পাৰিছে এই বৰ্তনীটোত সংযোগ হৈ থকা এই বেটাৰীটোৰ বাবে আৰু এই বেটাৰীটোৰ বিভৱভেদ হৈছে ভি, মানে ভি বিভৱভেদৰ বাবে এই বৰ্তনীটোৰ আৰ ৰধকৰ মাজেৰে কিউ আধান চালিত হৈ আছে। বৰ্তনী এটাত সংযোগ হৈ থকা বেটাৰীটোৰ বিভৱভেদ 12 ভোল্ট, 24 ভোল্ট যিকোনো হ'ব পাৰে। আমি ইয়াত ভি ধৰি লৈছোঁ। আকৌ প্ৰবাহ 5 এম্পিয়াৰ, 10 এম্পিয়াৰ যিকোনো হ'ব পাৰে। আমি ইয়াত প্ৰবাহ আই ধৰি লৈছোঁ। যেহেতু ভি বিভৱভেদৰ বাবে এই ৰধকটোৰ মাজেৰে কিউ আধান চালিত হৈ আছে গতিকে ইয়াত কাৰ্য হ'ব ভি কিউ। তোমালোকে জানা যে কোনো এটা বস্তুৰ ওপৰত যদি বল প্ৰয়োগ কৰা হয় আৰু বল প্ৰয়োগৰ ফলত যদি বস্তুটোৰ স্থানান্তৰ ঘটে অৰ্থাৎ বস্তুটোৰ যদি সৰণ ঘটে তাক কোৱা হয় কাৰ্য বুলি। ধৰা হ'ল এটা বস্তুৰ ওপৰত এফ বল প্ৰয়োগ কৰিছোঁ আৰু বস্তুটোৱে ইয়াৰ পৰা এইখিনি ঠাইলৈ আহিছে, অৰ্থাৎ এছ দূৰত্ব অতিক্ৰম কৰিছে, ইয়াৰ সৰণ এছ, গতিকে ইয়াত কাৰ্য হ'ব ডব্লিউ ইজিকেল এফ ইনটু এছ। কাৰ্য মানে বল পূৰণ সৰণ। যেহেতু এই বৰ্তনীটোত সংযোগ হৈ থকা বেটাৰীটোৰ বিভৱভেদ ভি, আমি ভি বুলি ধৰি লৈছোঁ আৰু এই বেটাৰীটোৰ বাবে এই ৰধকটোৰ মাজেৰে কিউ আধান চালিত হৈ আছে। যদি বিভৱভেদ ভি নাথাকিলেহেঁতেন, যদি এই বেটাৰীয়ে বল প্ৰয়োগ নকৰিলেহেঁতেন তেতিয়াহ'লে এই ৰধকটোৰ মাজেৰে কোনো ধৰণৰ বিদ্যুৎ প্ৰবাহ চালিত নহ'লহেঁতেন আৰু বিদ্যুৎ প্ৰবাহ চালিত নোহোৱা মানে এই ৰধকটোৰ মাজেৰে কোনো ধৰণৰ আধান চালিত নহ'লহেঁতেন। যিহেতু বিভৱভেদ ভি আছে আৰু এই ভি বিভৱভেদৰ বাবে ইয়াৰ মাজেদি কিউ আধান চালিত হৈ আছে, ইয়াত আমি ভিক বল হিচাপে ভাবি ল'ম আৰু কিউক সৰণ হিচাপে ভাবি ল'ম। গতিকে ইয়াত কাৰ্য হ'ব ভি কিউ, ডব্লিউ ইজিকেল ভি কিউ, বল পূৰণ সৰণ। আচলতে ভি মানে বল নহয়, ভিয়ে অৰ্থাৎ বিভৱভেদে এটা বল দিয়েহে আৰু কিউ আধান ইয়াত স্থানান্তৰ হৈছে কাৰণে আমি কিউটোক সৰণ বুলি ভাবি লৈছোঁ যাতে আমাৰ কাৰ্য উলিয়াবলৈ সহজ হয়। আমি আগতে ধৰি লৈছোঁ যে এই বৰ্তনীটোৰ মাজেৰে কিউ আধান চালিত হওঁতে সময় লয় টি আৰু এই কিউ আধান চালিত হোৱা বাবে বৰ্তনীটোক বল প্ৰয়োগ কৰিছিল ভি বিভৱভেদে। গতিকে সম্পন্ন হোৱা কাৰ্য ভি কিউ আৰু এইখিনি কাৰ্য সম্পন্ন হোৱাতে সময় ল'ব টি, কাৰণ ইয়াত কিউ আধান চালিত হওঁতে টি সময় লৈছিল। গতিকে সম্পন্ন হোৱা কাৰ্যখিনিৰ বাবে টি সময় ল'ব আৰু এইখিনি কাৰ্য সম্পন্ন কৰাৰ বাবে যিহেতু কাৰ্য সম্পন্ন কৰিবলৈ যিকোনো মানুহ বা যিকোনো যন্ত্ৰ এটা শক্তিৰ প্ৰয়োজন হয়, গতিকে এই বৰ্তনীটোকো এটা শক্তিৰ প্ৰয়োজন হ'ব আৰু এইখিনি কাৰ্য সম্পন্ন কৰিবলৈ এই বৰ্তনীটোক শক্তি দিছিল বা শক্তিৰ যোগান ধৰিছিল এই বেটাৰীটোৱেই। গতিকে সম্পন্ন হোৱা কাৰ্য যিমানখিনি হ'ব সিমানখিনি শক্তি হ'ব। গতিকে এই উৎসটোৱে অৰ্থাৎ বেটাৰীটোৱে গোটেই বৰ্তনীটোক যোগান ধৰা শক্তিৰ পৰিমাণ হ'ব ভি কিউ। আচলতে বেটাৰীটোৱে বৰ্তনীটোক শক্তিৰ যোগান ধৰা মানে বৰ্তনীটোক এটা ক্ষমতাৰ যোগান ধৰে। যিহেতু বেটাৰীটোৱে বৰ্তনীক এটা ক্ষমতাৰ যোগান ধৰিছে গতিকে বৰ্তনীটোৱে এটা শক্তি লাভ কৰিব যাৰ বাবে ই শক্তি প্ৰদৰ্শন কৰিব। তোমালোকে জানা যে এজন মানুহৰ যেতিয়া ক্ষমতা থাকে, ক্ষমতা থাকিলে ক্ষমতাই যেতিয়া মূৰত ধৰে তেতিয়া সেই মানুহজনে শক্তি প্ৰদৰ্শন কৰে, য'তে ত'তে শক্তি দেখুৱাবলৈ যায়। ঠিক তেনেদৰে এই বৰ্তনীটোক যিহেতু বেটাৰীটোৱে ক্ষমতাৰ যোগান ধৰিব, এই বৰ্তনীটোৱেও শক্তি প্ৰদৰ্শন কৰিব, ই শক্তি দেখুৱাবলৈ ধৰিব। আৰু শক্তি কেনেদৰে দেখুৱাবলৈ ধৰিব যে ইয়াত যিটো ৰধক আছে এই ৰধকটো হয়তো জ্বলি উঠিব
যদি এইটো বৈদ্যুতিক বাল্ব হয়, যদি এইখন ফেন হয়, ফেনখন চলিব ধৰিব। এনে বেটাৰীটোৱে ক্ষমতাৰ যোগান ধৰাৰ বাবে বৰ্তনীটোৱে শক্তিৰ প্ৰদৰ্শন কৰিব, অৰ্থাৎ ই কাৰ্য কৰিবলৈ ধৰিব। আকৌ যিকোনো যন্ত্ৰ এটাই যিমানখিনি কাৰ্য সম্পন্ন কৰে সিমানখিনি শক্তি অপচয় হয়। যদি এজন ব্যক্তিয়ে শক্তি প্ৰদৰ্শন কৰে বা এটা যন্ত্ৰই যদি শক্তি প্ৰদৰ্শন কৰে বা কাৰ্য সম্পন্ন কৰে, ধৰা হ'ল কাৰ্য সম্পন্ন কৰে 10 জুল, তেতিয়া এই বৈদ্যুতিক বৰ্তনীয়ে হওক বা বৈদ্যুতিক যন্ত্ৰই হওক বা বিশেষ ব্যক্তিজনেই হওক, সেই ব্যক্তিজনৰ বা যন্ত্ৰটোৰ 10 জুল শক্তি অপচয় হ'ব। যিমানখিনি কাৰ্য সম্পন্ন কৰা হয় সিমানখিনি শক্তি অপচয় হয়। ধৰা হ'ল মই দোকানত গৈছোঁ আৰু 100 টকাৰ বস্তু কিনি আনিছোঁ, গতিকে মই যিমান টকাৰ বস্তু কিনিম সিমান টকা মোৰ অপচয় হ'ব। একেই কথা যদি 10 জুল কাৰ্য সম্পন্ন কৰে তেতিয়া 10 জুল শক্তি খৰচ হয়। যিহেতু আমি অলপ আগতে পাই আহিছোঁ যে বৰ্তনীটোৱে সম্পন্ন কৰা কাৰ্য উৎসটোৰ বাবে বা বেটাৰীটোৰ বাবে VQ আছিল, গতিকে এই VQ কাৰ্য কৰোঁতে সময় লৈছিল T। গতিকে T সময়ত সম্পন্ন হোৱা কাৰ্য বা অপচয় হোৱা শক্তি, যিমানখিনি কাৰ্য কৰে সিমানখিনি শক্তি অপচয় কৰে, সেই শক্তিখিনি হ'ব বা সেই কাৰ্যখিনি হ'ব VQ। আৰু একক সময়ত অপচয় কৰা শক্তি বা কাৰ্য হ'ব VQ/T। যিহেতু আমি আগতে পাই আহিছোঁ একক সময়ত যিমানখিনি আধান চালিত হয়, এডাল পৰিৱেশীৰ মাজেৰে একক সময়ত যিমানখিনি আধান চালিত হয় তাক কোৱা হয় বিদ্যুৎ প্ৰবাহ বুলি। অৰ্থাৎ বিদ্যুৎ প্ৰবাহ ইজুকেল Q/T আছিল। সেয়ে ইয়াত V আৰু Q/T মানে I। এটা যন্ত্ৰ বা এজন ব্যক্তিয়ে একক সময়ত যিমানখিনি কাৰ্য বা শক্তি অপচয় কৰে তাক কোৱা হয় ক্ষমতা বুলি। গতিকে ইয়াত ক্ষমতা হ'ব VI, আৰু এই VI ক্ষমতাখিনি বৰ্তনীটোক যোগান ধৰিব বেটাৰীয়ে, এই উৎসটোৱে। গতিকে ক্ষমতা সমান বিভৱ ইনটু বৰ্তনীটোৰ মাজেৰে বা ৰোধকৰ মাজেৰে চালিত প্ৰবাহ। অলপ আগতে কৈছোঁৱে যে এজন ব্যক্তিয়ে যিমানখিনি কাৰ্য কৰে সিমানখিনি শক্তি অপচয় কৰে। এই বিভৱভেদৰ বাবে V বিভৱভেদৰ বাবে বৰ্তনীটোৱে VQ পৰিমাণৰ কাৰ্য সম্পন্ন কৰে, অৰ্থাৎ VQ পৰিমাণৰ শক্তি অপচয় কৰিব। ইয়াত বৰ্তনীয়ে যিমানখিনি শক্তি অপচয় কৰিব সেই অপচয় কৰা শক্তিখিনি কেনেদৰে অপচয় কৰিব, সেই শক্তিখিনি আমি কি হিচাপে দেখা পাম? যদি আমি 100 টকা এটা খৰচ কৰোঁ, 100 টকাটো আমি ক'ত অপচয় কৰিছোঁ, ক'ত খৰচ কৰিছোঁ আমি গম পাওঁ যে বস্তু কিনোতে, কিবা খাওঁতে, মোবাইল ৰিচাৰ্জ কৰাতে, এনেদৰে অপচয় কৰাখিনি গম পাওঁ। এই বৰ্তনীটোৱে যিখিনি শক্তি অপচয় কৰিব সেই অপচয় কৰা শক্তিখিনি আমি ৰোধকত দেখা পাম। এই ৰোধকটো অপচয় কৰা শক্তিৰ বাবে গৰম হৈ যাব, আৰু এই অপচয় কৰা শক্তিখিনি কিমান হ'ব? আমি আগতে পাই আহিছোঁ যে ক্ষমতা ইজুকেল শক্তি বা কাৰ্যহৰণ সময়। শক্তি বা কাৰ্যহৰণ সময়। একক সময়ত যিমানখিনি শক্তি বা কাৰ্য সম্পন্ন কৰা হয়, শক্তি হ'লে অপচয় কৰা হ'ব আৰু কাৰ্য হ'লে সম্পন্ন কৰা হ'ব। একক সময়ত যিমানখিনি শক্তি অপচয় কৰা হয় বা কাৰ্য সম্পন্ন কৰা হয় তাকে ক্ষমতা বুলি কোৱা হয়। ক্ষমতাক P আখৰেৰে বুজোৱা হয়, শক্তিক E হিচাপে বুজোৱা হয়, আৰু সময় T। গতিকে E ইজুকেল কি হ'ব? P ইনটু T। এই বেটাৰীটোৱে অপচয় কৰা শক্তিখিনি হ'ব P ইনটু T। এই শক্তিখিনি আমি ৰোধকত তাপ শক্তি হিচাপে দেখা পাম, অৰ্থাৎ H ইজুকেল P ইনটু T। আৰু ইয়াৰ পৰা আমি পাওঁ P ইজুকেল, আমি অলপ আগতে পাই আহিছোঁ যে P ইজুকেল VI। P ইজুকেল VI আমি লিখিব পাৰোঁ VIT। H সমান VIT। P ইজুকেল VI, আকৌ H ইজুকেল PT, P ইজুকেল VI ইনটু T। এগেইন V ইজুকেল IR অমৰ সূত্ৰৰ পৰা পাইছিলোঁ, গতিকে H ইজুকেল I² RT। আৰু যদি আমি লিখোঁ H ইজুকেল VIT, অমৰ সূত্ৰৰ পৰা I ইজুকেল V/RT সমান V²/RT, অৰ্থাৎ H ইজুকেল VIT I²RT V²/RT। Hৰ ভেলুটো ৰোধকত উৎপন্ন হোৱা তাপখিনি Q
কিমান হ'ব এইটো MCQ হিচাপে পৰীক্ষাত প্ৰায় আহি থাকে। H=I²RT ইয়াক কোৱা হয় তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলি। এডাল পৰিৱেশী তাৰৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত হয়, পৰিৱেশডাল গৰম হৈ উঠে বা ইয়াৰ লগত যিটো ৰধক সংযোগ হৈ থাকে, এই ৰধকটো উত্তপ্ত হৈ উঠে বা গৰম হৈ উঠে, ইয়াক কোৱা হয় তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ। গতিকে ৰধকটো কিমানখিনি গৰম হৈ উঠে, ৰধকত উৎপন্ন হোৱা তাপখিনি কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আমি চাই লওঁ। H=I²RT। ইয়াৰ পৰা আমি পাওঁ ৰধকত উৎপন্ন হোৱা তাপ প্ৰদত্ত ৰধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক। এই ৰধকটোৰ মাজেৰে যিমানেই বেছি প্ৰবাহ চালিত হ'ব, সিমানেই এই ৰধকটো বেছি গৰম হৈ উঠিব। এগেইন ৰধকত উৎপন্ন হোৱা তাপ প্ৰদত্ত প্ৰবাহৰ বাবে ৰধৰ সমানুপাতিক, অৰ্থাৎ H=R। এই বিষয়ে আমি পিছত আকৌ বেছি ডিটেইলছকৈ আলোচনা কৰিম। যদি এই ৰধকটোৰ ৰ'দ বেছি হয়, যিমানেই বেছি ৰ'দ হ'ব সিমানেই বেছি ই গৰম হৈ উঠিব। বৈদ্যুতিক হিটাৰ হওক বা ইস্ত্ৰি হওক, এইবিলাক লগে লগে গৰম হৈ যায়, কাৰণ এইবিলাকৰ ৰ'দ বেছি হ'লে প্ৰদত্ত প্ৰবাহৰ বাবে ৰ'দ বেছি হ'লে ৰধকত উৎপন্ন হোৱা তাপ প্ৰদত্ত প্ৰবাহৰ বাবে ৰধৰ সমানুপাতিক হয়। আৰু ৩ নম্বৰটো হৈছে ৰধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক, অৰ্থাৎ এই ৰধকটোৰ মাজেৰে যিমান সময় প্ৰবাহ চালিত হৈ থাকিব, যিমানেই বেছি সময় প্ৰবাহ চালিত হৈ থাকিব, যেনে আমি যদি বেছি সময় মোবাইলটো চাই থাকোঁ বা বেছি সময় যদি টিভি চাই থাকোঁ বা বেছি সময় যদি কম্পিউটাৰটো আমি চাই থাকোঁ, তাৰ মাজেৰে বেছি সময়ৰ বাবে প্ৰবাহ চালিত হৈ থাকে আৰু সেইবাবে ই গৰম হৈ যায় আৰু কেতিয়াবা হেং মাৰি দিয়ে বা কম্পিউটাৰটো বা মোবাইলটো বা টিভিটো নচলা হয়। ইয়াৰ কাৰণ হ'ল যিমানেই বেছি প্ৰবাহ চালিত হয় যিমানেই বেছি সময় প্ৰবাহ চালিত হয় সিমানেই বেছি ই গৰম হৈ যায় আৰু বেছি গৰম হৈ গ'লে বৰ্তনী এটাৰ মাজেৰে প্ৰবাহ চালিত হ'ব নোৱাৰে, কমকৈ প্ৰবাহ চালিত হয়। ইয়াৰ পিছৰ ভিডিঅ'ত মই আলোচনা কৰিম বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰিক প্ৰয়োগ। কি কি কামত বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা হয়। কিছুমান ব্যৱহাৰ জানো, ঘৰত ব্যৱহাৰ কৰা হয়, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা হয়, আৰু এই ব্যৱহাৰৰ বিষয়ে আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।